আজি মোৰ কবিতা এটা শুনাওঁ আপোনালোকক। মোক সুখী কৰিবলৈ তুমি কি কৰিবা? সিদিনাখন মোৰ চোতাল তিতিব, বৰষুণ নহয় চকু পানীৰে। পদূলিত হয়তো অলপ ভিৰো বাঢ়িব, মোক আপোন বুলি ভবাবোৰৰ। মই শুই থাকিম চোতালত হালধীয়া হয়। হালধিৰ গুণটো মই বিশেষ ভাল নাপাওঁ, কিন্তু সেইদিনা হয়তো প্ৰিয়ও হৈ পৰিব পাৰে তোমাৰ হাতৰ শেষ স্পৰ্শত। তুমি কি পিন্ধি আহিবা সিদিনাখন মোক শেষবাৰৰ বাবে সুখী কৰি তুলিবলৈ, মোক শেষবাৰৰ বাবে বিদায় দিবলৈ? মোৰ প্ৰিয় ৰং নীলা নহ'লে ৰঙাখনকে পিন্ধিবা দিয়া। তোমাৰ চকু পানীবোৰ যদি মোৰ গাত পৰে, তুমি মুচি দিবলৈ চেষ্টা নকৰিবা। চিতাৰ জুইকুৰাৰে মই তোমাৰ সকলো চকু পানী মুচি দিম। অভিমান কৰি মনে মনেও নাথাকিবা। শেষবাৰৰ বাবে কাণে কাণে আহি এবাৰ মোক ক'বা, কিমান ভাল পোৱা তুমি মোক। পাৰিলে আকৌ জনম ল'ম দিয়া তোমাক সুখী কৰি তুলিবলৈ।